অভি তই আকৌ ক্লাছটো কিয় নকৰ? ক্লাছটো কৰিলেহে তই কথাবোৰ বুজি পাবি। নাই মোৰ ৰঘু ছাৰৰ ক্লাছটো একেবাৰে কৰিব মন নাযায়। তেনেকৈ ক'লে কি হ'ব? ক্লাছটো কৰিবই লাগিব ন। এতিয়া হ'ব ব'ল। ব'ল। অভি ইমান টাইম বা কি কৰিছে? ইমান টাইম অহাই নাই। একদম মানে পঢ়া শুনাৰ নামত এই ল'ৰাটো নহয়, ক্লাছে কৰিব নোখোজে সি। সৰি দেই, প্লিজ সৰি, বেয়া নাপাবা। মানে সৰি দাদা, আই এম এক্সট্ৰিমলি সৰি। মই সঁচাকৈ দেখা নাছিলোঁ। আপুনি বাৰু বেছিকৈ দুখ পালে নেকি? নাই হ'ব দিয়া, ইটছ অ'কে। তুমিও দুখ পালা চাগে? নাই মই দুখ পোৱা নাই বাৰু। হ'ব দিয়া, মোৰ ক্লাছ দেৰি হৈছে, যাওঁ। ঠিক আছে দিয়া। শুনা না, কোৱা। পিছে তোমাৰ নামটো? মোৰ নাম প্ৰিয়াঞ্চি। ঠিক আছে দিয়া, মই যাওঁ। ৱাও, প্ৰিয়াঞ্চি, নাইচ নেম। আৰু ছোৱালীজনীও বহুত ধুনীয়া। অভি, ৰিয়ান ক'ত গ'ল? সি ক্লাছ কৰিব গৈছে, আমনি নালাগে তাৰ? মোৰো মন নাযায় থ। ক্লাছ কৰিনো কেইটা ডাঙৰ মানুহ হৈছে কচোন? বেছি টাইম নাই বাৰু, সি আহি পাবই আৰু। উই, কালি এজনী ছোৱালী নহয় ইনষ্টাত মেছেজ কৰিছিলে। বুজিলোঁ দে, সেইকাৰণে তই কালি ফোন কৰোঁতে ফোনটো কাটি দি আছিলি, কাৰণ তাইৰ লগত তই বিজি আছিলি, হয়নে নাই? ৰ না, ইমান দিনৰ মূৰত এজনী ছোৱালী কিবা এটা কৰি পতাই লৈছোঁ। অভি, অঞ্চুমান, তহঁত দুইটাই বাৰু কিয় ক্লাছ নকৰ কচোন? ক্লাছ কৰিব লাগে। হ'ব দে, থ তোৰ কথাবোৰ বাদ দিয়া আৰু। তোৰ লেকচাৰবোৰ শুনি থাকিলে মোৰ আমনিয়ে লাগে, বিশেষকৈ ক্লাছৰ কথা। ইয়াতে বহি থাকচোন, কিমান ধুনীয়া ধুনীয়া ছোৱালী আহিছে চাবি। ৰচোন, তহঁতি ছোৱালীৰ কথা কওঁতে এটা কথা মনত পৰিছে। কি কথা? মানে আজি ৰাতিপুৱা এজনী ছোৱালীৰ লগত মোৰ দেখা দেখি হৈছিল। আচল কথাটো হ'ল, তাইক মোৰ বহুত ভাল লাগিছিল জানো। তহঁতি বাৰু সেই ছোৱালীজনীক চিনি পাওঁ নেকি? কি কথা কওঁহে তই? কলেজত কি এজনী ছোৱালীহে আছে নেকি? তই যেনেকৈ কৈছ, আমি কেনেকৈ চিনি পাম? আমি জানো দেখিছোঁ? আকৌ ইমান ছোৱালীৰ মাজত আমি কেনেকৈ চিনি পাম? নামটো ক, নামটো ক'লেহে বুজি পাম। নামটো কি আছিলে? পৰি আছিল নেকি? প্ৰীতি, প্ৰিয়ংকা? নহয় চে, পাহৰিয়ে থাকিলোঁ নহয় নামটো। হ'ব দে, এতিয়া বাদ দে। কালিলৈতো আহিব কলেজত, তেতিয়া আমাক দেখাই দিবি, হ'লনে? ঠিক আছে দে, কালিলৈ আহিলে মই তহঁত দুইটাকে দেখাই দিম। আমি অলপ সিফালৰ পৰা আহোঁ ব'ল। ঠিক আছে ব'ল। অভি, আজি কিন্তু ক্লাছটো কৰি ভাল লাগিছে ন? ভাল লাগিছে আজি। এইখিনি লাগিব বুলি কৈছিলা নহয়, নোটছখিনি লৈ লোৱা। দিয়া। হ'ব দিয়া, মই যাওঁ, কালিলৈ লগ পাম। ঠিক আছে, যোৱা। ঘৰত মাক লৈ পেলাই আকৌ শ্বপিং যাব লাগিব। সোনকালে যাওঁগৈ ঘৰলৈ। অভি, মই যে কালি ছোৱালীজনীৰ কথা কৈছিলোঁ, কি হ'ল? আজি ৰাতিপুৱা দেখিছোঁ নহয়। হয় নেকি? মোকো দেখুৱাবিচোন। তোৰ লগতে দেখোন কথা পাতি আছিলে। মোৰ লগত? তই মানে প্ৰিয়াঞ্চিৰ কথা কৈছ? প্ৰিয়াঞ্চি, তাইৰ নাম প্ৰিয়াঞ্চি আছিলে। মই পাহৰিয়ে গৈছিলোঁ। তই তাইক কেনেকৈ চিনি পাৱ? তাই মানে আমাৰ বৰ্তাৰ ছোৱালীজনীৰ বান্ধৱী হয়, তেনেকেই চিনাকি আৰু। ঠিক আছে দে, তই যদি চিনি পাওঁ মোকো চিনাকি কৰি দে আকৌ ভালকৈ। ঠিক আছে দে, কালিলৈ মই তোক ভালদৰে চিনাকি কৰি দিম। হ'ব দে। ৰচোন, পিছে প্ৰিয়াঞ্চিৰ কোনোবা BF CF আছেনে নাই? তাই তেনেকুৱা ছোৱালী নহয় তাইৰ কোনো BF নাই। পিছত যদি কাৰোবাক ভাল পায় আৰু নাজানো। ঠিক আছে দে, নহ'লে ব'ল আমি মুভি এখন চাই আহোঁ। আজি তই পইচা খৰচ কৰিব নালাগে, মই দিম। বুজিছোঁ যে, ব'ল। আজিচোন ছোৱালীজনীক দেখাই নাই। ক'ত আছে বা, নে আহিছেনে নাই? ৰিয়ান, আহিবতো লাগে। আহিছে চা। আহিছে। ভালকৈ চিনাকি কৰাই দিবি দেই মোক। হ'ব দে, এইটো চিন্তা নকৰিবি। তোমালোক অভি, ক্লাছ হোৱা নাই? আজি ৰখি আছ? নাই, ক্লাছলৈ দেৰি আছে অলপ। আহচোন, তোক মই চিনাকি কৰাই দিওঁ। এখেতক মই কালি দেখিছোঁ তো। প্ৰিয়াঞ্চি, ই মোৰ আটাইতকৈ ভাল বন্ধু। তাৰ নাম হৈছে ৰিয়ান। আৰু ৰিয়ান, এয়া হৈছে প্ৰিয়াঞ্চি। হ'ব ৰিয়ান, মইতো তোমাক আগতে লগ পাইছোঁ। সেইদিনা যে তুমি মোক খুন্দা মাৰি থৈ গৈছিলা। আই এম এক্সট্ৰিমলি চৰি। মানে সিদিনা মোৰ এক্সাম আছিলে, সেইকাৰণে লৰালৰি কৰোঁতে তেনেকুৱা হৈ গ'ল। হ'ব দিয়া, একো নাই, চকে হৈ যায় আৰু এনেকুৱা। এতিয়া তহঁতেই কথা পাতি আছ, মোৰ কথাখিনিওতো অকণমান শুন। কোৱা অভি। একচুৱেলি মানে ৰিয়ানে তোমাক সিদিনা দেখাৰ পৰা তোমাৰ কথা কৈ আছিলে আৰু তোমাৰ লগত চিনাকি কৰাই দিবলৈ কৈ আছিলে।
সি বোলে তোমাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব বিচাৰিছে। ফ্ৰেণ্ডশ্বিপ দেখোন হ'লোৱেই নে কি কোৱা ৰিয়ান? ব'লা নহ'লে আমি অলপ সেইফালৰ পৰা ঘূৰি আহোঁ। ঠিক আছে ব'লা। একচুৱেলি মোৰো কোনো ফ্ৰেণ্ড নাই, চ' তোমালোকে মোৰ ভাল ফ্ৰেণ্ড হ'লে মোৰো ভাল লাগিব। তোমাৰ লগত আমি সদায় থাকিম। সিদিনাৰ পৰা ৰিয়ান আৰু প্ৰিয়াঞ্চি বহুত ভাল বন্ধু হৈ পৰিল। দুয়োটাই ইটোৱে সিটোক নেদেখা কৰি থাকিব নোৱাৰা হ'ল। প্ৰিয়াঞ্চি, কোৱা। আমি এইকেইদিন লগ হৈ ইটোৱে সিটোক এৰি থাকিব নোৱাৰা হ'লোঁ, কিন্তু কিয় এনেকুৱা হৈছে মই নাজানো। মোৰো তেনেকুৱা লাগিছে। হয়তো তোমাক মই ভাল পাই পেলাইছোঁ প্ৰিয়াঞ্চি। তুমি মোৰ মনৰ কথাটোকে কৈছা। ময়ো তোমাক ভাল পাই পেলাইছোঁ। তোমাক কিমান ভাল পাওঁ সেয়া হয়তো ভাষাৰে বুজাব নোৱাৰোঁ। কেৱল তুমি মাথো মোৰ হোৱাটো বিচাৰোঁ প্ৰিয়াঞ্চি। তোমাৰ অন্তৰখন বহুত মূল্যৱান। ইয়াত সেইজনকহে ঠাই দিয়া যিজন তোমাৰ যোগ্য। মই ভাবোঁ মোৰ অন্তৰখনৰ কাৰণে তুমিয়েই যোগ্য। প্ৰিয়াঞ্চি, ৰিয়ান, তোমাকো মই বহুত ভাল পাই পেলাইছোঁ। প্লিজ তুমি মোৰ পৰা আঁতৰি নাযাবা। হ'ব, তুমি এইবোৰ চিন্তা নকৰিবা। সুখে দুখে সদায় মই তোমাৰ লগত থাকিম। আজি তোমাক মই প্ৰতিশ্ৰুতি দিলোঁ। ৰিয়ান, মোৰ কেতিয়াবা বৰ ভয় হয়। আমাৰ দুটাক কোনোবাই এনেকৈ বিচ্ছেদ কৰিব নেকি? এনেকুৱা কৰিলে মই জীয়াই থাকিব নোৱাৰিম ৰিয়ান। নাই নাই, কোনেও এনেকুৱা নকৰে। তুমি নিশ্চিন্ত মনেৰে থাকা আৰু প্লিজ তুমি নাকান্দিবা। মই তোমাৰ চকুত কেতিয়াও চকু পানী দেখিব নোৱাৰোঁ। কি কৰি আছা প্ৰিয়াঞ্চি? এনেই তোমাক মিছ কৰি আছোঁ। তুমি কি কৰিছা? ময়ো তোমাক মিছ কৰি আছোঁ আকৌ। কালি কিন্তু পাৰ্কখনত গৈ ধুনীয়া লাগিলে ন? সঁচাই বহুত ধুনীয়া লাগিলে। শুনা, আমাৰ ঘৰত বিয়াৰ কথা ওলাইছে। তুমি সোনকালে কিবা এটা কৰা। হ'ব দিয়া, মই বাৰু যিমান পাৰোঁ সোনকালে কিবা এটা কৰিবলৈ চেষ্টা কৰিম। তুমি কিন্তু আকৌ হাঁ কৈ নিদিবা। ঠিক আছে দিয়া। মই জানো তোমাক এৰি আনৰ হ'ব পাৰোঁ? মোৰ বিশ্বাস আছে মোৰ ভালপোৱাজনী মোৰ লগত কেতিয়াও এনেকুৱা কৰিব নোৱাৰে। নকৰোঁ আকৌ, কিয় কৰিম? হ'ব দিয়া, এতিয়া কিবা খালানে নাই? অলপ আগতে ভাত খাই আহিছোঁ। তুমি? ময়ো খালোঁ দিয়া। ঠিক আছে হ'ব দিয়া, পাপা আহিছে। ঠিক আছে দিয়া। হেল্ল' প্ৰিয়াঞ্চি, ক'ত আছা তুমি? তুমি বিজি আছা নেকি বাৰু? নাই দিয়া, কোৱা। নাই একো বিজি নাই, কোৱাচোন। তুমি মোক কালি লগ কৰিব পাৰিবা নেকি? মানে তোমাৰ লগত কথা অলপমান আছিলে। কাইলৈ? বাৰু ঠিক আছে দিয়া। হ'ব দিয়া, মোৰ একো প্ৰব্লেম নাই। অ'কে, থেংক ইউ। হ'ব দিয়া, কালিলৈ লগ পাম। ঠিক আছে দিয়া। তাইৰ কথা মাৰ আগত কওঁতে মায়ে তাইক একচেপ্ট কৰিছে। এই কথাখিনি শুনিলে তাই বৰ ভাল পাব। কালিলৈ মই তাইক ছাৰপ্ৰাইজ দিম। কিমান যে ভাল পাব তাই। ঐ, আৰু কিমান ৰখি থাকিবি? 4টা 4:30 বাজি গ'ল। আৰু অকণমান ৰখচোন। ৰখিছোৱেতো, 3-4 ঘণ্টা ৰখিছোঁ। তাইতো 2 ঘণ্টাতে আহিম বুলি কৈছিলে। কিবা কাম আছিল বুলি কৈছিলে নেকি তোক? মানে বাপেক মাকৰ লগত ক'ৰবাত যোৱা কথা আছিলে নেকি? নাই নাই, তেনেকৈ যোৱা হ'লে মোক জনাই গ'লহেঁতেন। কাৰণ তাই মোক নোকোৱাকৈ ক'তো নাযায়। তাইতো মোক 3টা বজাতে আহিম বুলি কৈছিলে। নহ'লে ইমান দেৰি হৈছে কিয়? তই কাম এটা কৰ, তাইক ফোন এটা কৰিছা। তই ঠিকেই কৈছ ৰ। ৰিং কৰি আছে, বাট ৰিচিভ কৰা নাই দেখোন। নাই ৰিচিভ কৰা নাই, গম পাইছনে? আৰু অকণমান সময় বাট চাওঁ ৰ। ঠিক আছে বাৰু। ঐ ৰিয়ান, তাই আৰু অহাৰ সময় নাই, গম পাইছ? কিমান টাইম হৈ গ'ল তই নিজে চা। 3টাৰ পৰা 6টা বাজিলে আৰু অহাৰ টাইম নাই। অলপমান ৰৈ দিওঁ নেকি? আৰু টাইম নাই আৰু দে, সন্ধিয়া হ'বই হ'ল। ব'ল যাওঁগৈ। কালিলৈকে তাইক মাতি দিবি। ব'ল না, তই চিন্তা কৰিব নালাগে নহয়, একো নহয়, ব'ল। তাইক মই আজি ছাৰপ্ৰাইজটো দিম বুলি ভাবিছিলোঁ। আমাৰ ঘৰত যে সকলোৱে মান্তি হৈছে এই কথাটো। তাকেইতো, তাই যে নাহিলে কি কৰিবি আৰু? তাইও বেয়া ছোৱালী নহয়। তাই চাগে কিবা কামত ব্যস্ত হৈ গ'ল, সেইকাৰণে অহা নাই। তাকে। হ'ব দে, ব'ল আমি গৈ থাকোঁ। প্ৰিয়াঞ্চি ফোন কৰিছে দেখোন। হেল্ল' প্ৰিয়াঞ্চি, কোৱা। কল কৰিছিলা তুমি? কৰিছিলোঁ। নাই, মই মানে গম পোৱা নাছিলোঁ আৰু অকণমান বিজি আছিলোঁ, সেইকাৰণে। নাই একো নাই দিয়া, ইটছ অ'কে। ঠিক আছে, হ'ব দিয়া, কালিলৈ লগ কৰিম। এতিয়া বাই। ঠিক আছে, বাই। সেয়া মই জানোৱেই নহয়, তাই চাগে কিবা এটা কামত ব্যস্ত হৈ গৈছিলে, সেইকাৰণে এনেকুৱা কৰিলে। কালিলৈতো লগ কৰিব। আৰু তাইনো কি কামত এনেকৈ বিজি হ'ল? তাইনো মোক এবাৰো কল কৰি ক'ব নোৱাৰিলেনে? কালিলৈ লগ পালে সকলোবোৰ কথাই সুধিম। তোক তাই সঁচাকৈ ফোন কৰিছিল নে নাই? আজি আহিবনে নাই আকৌ? আজি আহিব লাগে, কল কৰিছিলে। অলপ সোনকালে আহিলেই হ'ল আৰু।
সেইজনে নেকি বাৰু বগা কুৰ্তি পিন্ধি আহিছে যে? নাই নাই নহয়, আহিব ৰহ না, সোনকালে আহিব। ঐ ৰিয়ান, তাই দেখোন আজিও কালিৰ নিচিনাকৈ দেৰি কৰিছে। তই তাইক ফোন এটা কৰ। কৰিছোঁ ৰ। ৰিচিভ কৰা নাই দেখোন। অভি, তাই কিবা এটা হৈছে গম পাইছনে? তাই মোৰ পৰা কিবা এটা লুকুৱাইছে। নহ'লেনো তাই আহিব নোৱাৰা সময়ত তাই কল এটাও নকৰিবনে? কিবা যদি বেলেগ কামত বিজি আছে তাইতো মোক কল কৰিব পাৰে ন? নাই, মই ভবাটোৱে হয়, তাই কিবা এটা হৈছে। কালিতো তাই ধুনীয়াকৈ ফোন কৰি মোক কৈছে আজি লগ কৰাৰ কথা। নহ'লে তাই টাইমত কিয় নাহিল? মই ভবাটোৱে হয় গম পাইছনে অভি? একো নাই দে, এতিয়া বল ঘৰলৈ, বহুত দেৰি হ'ল। তাই যদি কল কৰে তেতিয়াহ'লে তাইক সুধি ল'বি আৰু কি হৈছে। কিমান যে সময় ৱেইট কৰিছোঁ তাইৰ কাৰণে, তাই নাহিলে কিয়? মোৰ বৰ ভয় লাগিছে। ৰিয়ান, তই চিন্তা নকৰিবি, ব'ল ঘৰলৈ ব'ল। একো গতি মন নলগা হৈছে। কি হৈছে তাইৰ? এটা ফোন নাই, এটা মেছেজ নাই। কিয় এনেকুৱা কৰিছা তুমি? কি হৈছে তুমিতো এবাৰ কৈ দিব পাৰা ন মোক? এটা মেছেজ আহিছে দেখোন। প্ৰিয়াঞ্চিয়ে কৰিছে। ৰিয়ান, প্ৰথমতে তোমাক চৰি বুলি কৈছোঁ। মই তোমাক লগ কৰিম বুলি কৈ লগ কৰিব নোৱাৰিলোঁ। আৰু থেংক ইউ, তুমি যে মোৰ ইমান দিনে ভাল ফ্ৰেণ্ড হৈ আছা সেইকাৰণে। তুমি ভালদৰে থাকিবা দেই। বাই, হেভ এ নাইচ ডে। নিজৰ যত্ন ল'বা। বাই। কি হৈছে? প্ৰিয়াঞ্চি যে এটা মেছেজে দিলে আৰু নাই, মইতো মেছেজ কৰিছোঁ ৰিপ্লাইও নকৰে। ভাল পোৱাৰ পৰা গৈ এতিয়া ফ্ৰেণ্ডহে হ'লোগৈ। প্ৰিয়াঞ্চি, কিয় এনেকুৱা কৰিছা তুমি? তই এনেকৈ ইমান দুখ কৰি নাথাকিবিচোন। তাই ক'ত নাইকিয়া হৈ গ'ল বাৰু? এতিয়া যে মই মেছেজ কৰিলেও তাই মেছেজটো ৰিপ্লাই নকৰে, কলটো নকৰেই। আমি তাইক চবতে বিচাৰিছোঁ। তাইৰ যিমান ফ্ৰেণ্ড আছে নহয় সকলোকে সুধিছোঁ, কোনেও নাজানে তাইৰ কথা। দে বাদ দে আৰু, যি হ'ব লগা আছিলেতো হৈয়ে গ'ল। তাইৰ কথা যেতিয়া কোনেও নাজানে আমিনো কি কৰিব পাৰোঁ? তাকেইতো, তাইৰ হ'ল কি? এনেকৈ তাই হঠাতে নোহোৱা হৈ যাব বুলি মই কেতিয়াও ভবা নাছিলোঁ। তাই দুদিনৰ কাৰণে মোৰ জীৱনলৈ আহিছিল আৰু দুদিন থাকিয়ে মোৰ লাইফৰ পৰা গুচি গ'ল। ধেত, তেনেকৈ নকবিচোন। এতিয়া আমি কি কৰিব পাৰোঁ কচোন? যিমানখিনি কৰিব পাৰোঁতো কৰিছিলোঁৱেই। তই এনেকৈ ভাঙি নপৰিবিচোন। তই এনেকৈ ভাঙি পৰিলে আমিবোৰনো কেনেকৈ থাকিম? চব ঠিক হৈ যাব দে। তাই চাগে কিবা প্ৰব্লেমত পৰিছে। তাকেইতো, তাইতো প্ৰব্লেমটো মোক শ্বেয়াৰ কৰিব পাৰে ন? তাই এনেকৈ হঠাতে নোহোৱা হৈ গৈছে। হ'ব দে, তাই এদিন হ'লেও তোক ক'ব। এতিয়া ব'ল ঘৰলৈ যাওঁ। তই এনেকৈ কান্দি নাথাকিবি কৈ দিছোঁ। ব'ল এতিয়া ঘৰলৈ। ঐ, আজি আমাৰ ভণ্টিৰ বাৰ্থডে, ব'ল আমাৰ ঘৰৰ পৰা আহোঁ। ভণ্টিৰ বাৰ্থডে আৰু এতিয়া কৈছ মই একো এটা নিনিয়াকৈ যাম ভণ্টিৰ কাৰণে? হেই নালাগে দে, ব'ল। তই ক'লে নহ'ব নহয়। নালাগে কৈছোঁ নহয়, ডাঙৰকৈ পতা নাই নহয়। হ'লেও তোৰ ভণ্টি মানে মোৰো ভণ্টি। এনেকুৱা এটা স্পেচিয়েল দিনত নিজৰ ককায়েকৰ পৰা কিবা এটা পাবলৈতো সকলোৱে আশা কৰে ন। তাই বহুত দিনৰ পৰা অনলাইনত কাপোৰ এযোৰ চাই আছিলে, মই তাইক সেইযোৰে দিলোঁ। ব'ল, ময়ো তাইক কিবা এটা কিনি দিম। ব'ল, আমিও দেৰি কৰি নাথাকোঁ। ঐ, আমাৰ আগতে যে পাৰ হৈ গৈছে ছোৱালীজনী, কিবা এখন কিতাপ পেলাই থৈ গৈছে। যাচোন তই লৈ আহ। নীলাকে কিবা নোটবুক এখন পেলাই থৈ গৈছে। তই যা না আনগৈ। যাওঁ। খুলি চাচোন, ছোৱালীজনীৰ নাম চামো কিবা থাকিব পাৰে। চাইছোঁ ৰ। কি হ'ল? তই চা না, নোটবুকখনৰ মাজত কি ওলাইছে? চা না তই, প্ৰিয়াঞ্চিৰ ফটো ওলাইছে। প্ৰিয়াঞ্চিৰ ফটো? এই ছোৱালীজনী তাত কেনেকৈ ওলাইছে? হয়তো। এক্সকিউজ মি দাদা, ইয়াতে মোৰ নোটবুক এখন পৰিছে নেকি? চৰি, মানে সোধাৰ কাৰণে বেয়া নাপাব। হয়, আপুনি হাতত লৈ আছে, সেইখন মোৰ নোটবুক। শুনা, তোমাৰ তাত প্ৰিয়াঞ্চিৰ ফটোখনে কি কৰি আছে? মানে তুমি প্ৰিয়াঞ্চিক কেনেকৈ চিনি পোৱা? তুমি প্ৰিয়াঞ্চিক কি হোৱা? আৰু তাইক আমি বহু দিনৰ পৰা বিচাৰি আছোঁ, আজি 1.5 বছৰ মানে হ'ল। তাই একোৰে খবৰ নাই। তোমালোক কোন হয়? আমি প্ৰিয়াঞ্চিৰ ফ্ৰেণ্ড হয়। তুমি প্ৰিয়াঞ্চিক কেনেকৈ চিনি পোৱা? কি হ'ল, তুমি একো কোৱা নাই যে? সঁচা কথা কোৱা। তেন্তে শুনা, মই তাইৰ মাহীৰ ছোৱালী হয় আৰু মোৰ নামটো ৰিংকু। আৰু তোমালোক দুজনৰ কথা তাই মোৰ আগত কৈছিলে। তাই ক'ত আছে এতিয়া? তাই এই পৃথিৱীত আৰু নাই।
পৃথিৱীত নাই তাই ঢুকাই থাকিলে কিন্তু কেনেকে কি হৈছিল তেন্তে শুনা আজিৰ পৰা 1.5 বছৰ আগতে তাইতো ঢুকাই থাকিলে এদিন কৈছিলে তাইৰ গাটো বহুত বেয়া তাৰপিছত আমি দুয়োজনীয়ে ডক্টৰৰ ওচৰলৈকে গ'লো তাৰপিছত গম পালোঁ যে তাইৰ বোলে ব্ৰেইন কেঞ্চাৰ হৈছে লাষ্ট ষ্টেজ আছিলে য'ত তাইৰ কোনো বচাৰ সম্ভাৱনা নাছিল কিন্তু ৰিয়ান বোলাজনক তাই খুব ভাল পাইছিল মই ৰিয়ান আৰু সেইকাৰণে তাই তোমাক ইগন'ৰ কৰাৰ বাহানা কৰিছিল যাতে তুমি তাইক বেয়া পোৱা হৈ যোৱা আৰু বেলেগ ছোৱালীক ভাল পোৱা তোমাক তাই বহুত ভাল পাইছিলে সেইকাৰণে তাই এইবোৰ কথা তোমাক কোৱা নাছিলে তাই জানিছিল এইবিলাক কথা শুনিলে তুমি বহুত বেছি হাৰ্ট হ'বা আৰু ৰিয়ান তোমাক যে তাই এদিন লগ কৰিব মাতিছিল সেইটো কথা মনত আছেনে তোমাৰ অঁ আছে আচলতে তাইক সিদিনা অপাৰেশ্যন কৰিছিল বহুত আশা কৰিছিলোঁ কাৰণ তাইৰ ঘৰৰ একমাত্ৰ ছোৱালী মাক বাপেকেও বহুত ভাগি পৰিছিল কিন্তু যিটো আশা কৰিছিলোঁ সেইটো নহ'ল তাই বহুত কৈছিল মোৰ আগত অপাৰেশ্যনটো কৰিলে তাই ঠিক হ'ব আৰু ৰিয়ানক লগ কৰিব কিন্তু ভগৱানেও চাগে এইটো নিবিচাৰিলে তাই জীয়াই থকাটো তাইক লৈ গ'ল নিজৰ ওচৰতে ইমান বুঢ়া মিঠা মানুহ পৰি আছে তেওঁলোকক নিনিয়ে সেই ছোৱালীজনী গোটেই জীৱনটো পৰি আছিলে সেই ছোৱালীজনীক লৈ যাব মন গ'ল সিদিনা মই বহুত কান্দিছিলোঁ আৰু ভগৱানক কৈছিলোঁ ভগৱান তুমি বৰ নিষ্ঠুৰ কোনটো সতে তোমাৰ প্ৰিয়াঞ্চিক লৈ যাবলৈ মন গ'ল আৰে এইবোৰ কি হৈ গ'ল তাইতো আমাক এবাৰ ক'ব পাৰিলে হয় আৰু তাইৰ অবিহনে আমি কেনেকৈ থাকিম কাৰণ তাই মোৰ বেষ্ট ফ্ৰেণ্ড আছিলে হ'ব দোস্ত নাকান্দিবি সেনেকৈ কান্দিলে তাই জানো ঘূৰি আহিব কচোন নাকান্দিবি আৰু এতিয়া চোৱা দুখ কৰি থাকিলে বা কান্দিলে তাই জানো ঘূৰি আহিব বা কিবা জানো লাভ হ'ব নোটবুকখনতে আছে চোৱা এখন চিঠি তাই তোমালোকৰ বাবে লিখি থৈ গৈছিলে হাই ৰিয়ান আশা কৰোঁ তোমালোকে ভালে আছা মোৰ এই চিঠিখন তোমালোকে পোৱালৈ হয়তো মই এই পৃথিৱীৰ পৰা বহুত দূৰলৈ গুচি যাম মোৰ কথাবোৰ ৰিংকুৱে তোমালোকক ভালদৰে বুজাই ক'ব প্লিজ তোমালোকে মোক ভুল নুবুজিবা মই বহুত কথা ভাবি চিন্তিহে তোমালোকক কথাবোৰ লুকুৱাবলগীয়া হ'ল ৰিয়ান তুমি মোৰ বাবে সকলো তুমি মোৰ বাবে হাৰ্ট হোৱাটো মই নিবিচাৰোঁ ৰিয়ান মই তোমাক কিমান ভাল পাওঁ সেয়া হয়তো তোমাক মই এক্সপ্লেইন কৰিব নোৱাৰোঁ ৰিয়ান প্ৰিয়াঞ্চি আৰু শুনা ৰিয়ান তুমি যদি এনেকৈ দুখ কৰি থাকা মই কিন্তু বহুত কষ্ট পাম সেইটো মনত ৰাখিবা ৰিয়ান আমি দুখ কৰি থাকিলে নহ'ব প্ৰিয়াঞ্চিৰ আত্মাটোৱে শান্তি নাপাব আমি সদায় আনন্দ মনেৰে থাকিব লাগিব তাই যেনেকৈ আমাৰ ফ্ৰেণ্ড আছিল আজিৰ পৰা ৰিংকু আমাৰ ফ্ৰেণ্ড মই তোমালোকৰ লগত সদায় আছোঁ